নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ তোমালোকক স্বাগতম জনালোঁ। আৰু এতিয়া কথাটো হৈছে তোমালোকক অসমীয়াত গ্ৰেছ মাৰ্ক দিব নে নিদিয়ে। তোমালোকে পেপাৰখনত নিশ্চয় দেখিছা অসমীয়াত 5 মাৰ্ক হৈছে 30 নম্বৰ। মই এই কাৰণে ভিডিঅ'টো বনালোঁ যে বহুতে কৈ আছে যে মই অসমীয়াত ফেইল কৰিম, মই অসমীয়াত ফেইল কৰিলে কি হ'ব। তেন্তে চোৱা, অসমীয়াত 5 মাৰ্ক হৈছে 30 নম্বৰ। তোমালোকে এটাই কথা মনত ৰাখিবা যে তোমালোকে 1 নম্বৰে বহুকেইটা লিখিছা আৰু 4 নম্বৰে বহুকেইটা লিখিছা। মই তোমালোকক 2024 চনৰ মেট্ৰিক পৰীক্ষাৰ এটি উদাহৰণ দিওঁ। 2024 চনৰ মেট্ৰিক পৰীক্ষাত বহুতে অসমীয়া ছাবজেক্টখনত 30 নম্বৰৰ ভিতৰত 25 পাইছিল, 26 পাইছিল আৰু 27 পাইছিল। আৰু তাত বহুতো ছাত্ৰ ছাত্ৰীক গ্ৰেছ মাৰ্ক দিছিল 5 নম্বৰটো 6 নম্বৰ। তো ছাত্ৰ ছাত্ৰীসকল, তোমালোকে অসমীয়াখনত একো চিন্তা কৰিব নালাগে। যদি তোমালোকে 24 পোৱা, 25 পোৱা, তোমালোকক গ্ৰেছ মাৰ্ক দি পাছ কৰাই দিব। আৰু এটা কথা কওঁ, তোমালোকৰ 2024 চনৰ পেপাৰত কৰি এইবাৰ 2025 চনৰ পেপাৰখন বহুত সহজ আহিছে। আশা কৰিলোঁ যে তোমালোকে অসমীয়া ছাবজেক্টখনত ভালদৰে লিখিছা আৰু পাছ কৰিবা। আৰু 21 ফেব্ৰুৱাৰী তাৰিখে আহিবলগীয়া মেথামেটিক্সৰ কমনবিলাক মই ইউটিউবত দি থৈ দিছোঁ, তোমালোকে ভালদৰে চাবা। আৰু তোমালোকৰ ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা।